নমস্কাৰ শ্ৰদ্ধা ৰাইজ জয় জয়তে সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিব অসমৰ সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ বৰ অসম গঢ়াৰ মানসেৰে এক সাংস্কৃতিক ঐক্য যাত্ৰাৰ জৰিয়তে আমি আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি আমাৰ এই অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ হিয়াৰ আমঠু বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গদেৱৰ আকস্মিক বিয়োগত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে বিষ্ণুপ্ৰসাদ ৰাভা, চাৰ্লি চেপলিন আদি ব্যক্তিৰ আদৰ্শৰে অনুপ্ৰাণিত জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নাছিল, তেখেত আছিল মানৱ চেতনা সম্বলিত বিশাল জলধাৰাস্বৰূপ অসমীয়া মহাজাতিৰ অন্যতম বাহক।
চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী য'ত আৰম্ভ হয় মানৱতা আৰু শেষ হয় সাম্প্ৰদায়িকতা অতি সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পোৱা অসাধাৰণ ব্যক্তি আছিল জুবিন বিভিন্ন বাদ্যযন্ত্ৰৰ ৰজা সুৰকাৰ গীতিকাৰ চলচ্চিত্ৰ প্ৰণেতা অভিনেতা প্ৰকৃতিপ্ৰেমী স্বাধায়ী স্পষ্টবাদী মানৱদৰদী আদি বিভিন্ন গুণৰ অধিকাৰী জুবিন গাৰ্গে কেইবাটাও ভাষাত কবিতা লিখি তেওঁৰ মাজত থকা কাব্যিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গ আছিল ঐক্য সমন্বয় বিশ্বাস আৰু সম্প্ৰীতিৰ এক বিৰল উদাহৰণ য'ত শেষ হয় গৰ্বিত মানুহৰ অহংকাৰ তেনে এজন মহান ব্যক্তিৰ অকাল বিয়োগ আমাৰ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি কায়িকভাৱে নাথাকিলেও তেখেতৰ সৃষ্টিৰাজিৰে তেখেত চিৰদিন আমাৰ মাজত জীয়াই থাকিব সেয়ে ভৱিষ্যত প্ৰজন্মক আদৰ্শৰে আগবঢ়াই নি সম্প্ৰীতিৰ অসম গঢ়াৰ অৰিহণা যোগাবলৈ চেষ্টা কৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত তেহে জুবিনৰ আত্মাই শান্তি পাব চৰ্দাৰ ৰাইজ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ সম্প্ৰীতিৰ বৰঘৰ সজাৰ লক্ষ্য আৰু উদ্দেশ্য লৈ 2018 চনত অসমৰ বিভিন্ন ঠাইত বহুকেইজন শুভাকাংক্ষীৰ প্ৰচেষ্টাত জন্ম হৈছিল এটি সংগঠন যাৰ নাম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম অসমত বাস কৰা বৃহৎ অসমীয়া মহাজাতিৰ অন্তৰ্ভুক্ত বিভিন্ন জাতি জনগোষ্ঠী জাতি ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিত কৰি সকলোৰে ৰীতি নীতি পৰম্পৰা কলা সংস্কৃতি গীত মাত আদি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰাৰ অবিৰত প্ৰচেষ্টাৰ অন্যতম পদক্ষেপ আমাৰ এই সাংস্কৃতিক ঐক্য যাত্ৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাৰ্বতী প্ৰসাদ বৰুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱকে মুখ্য কৰি সদ্য প্ৰয়াত জুবিন গাৰ্গলৈকে সাংস্কৃতিক জগতৰ ভোটাটোৰ স্বৰূপ প্ৰতিজন ব্যক্তিৰ সপোন আছিল জাতি ধৰ্ম ভাষাক উদ্যত এখন শান্তি আৰু প্ৰগতিৰ অসম গঢ়া য'ত মানৱতাৰ ধৰ্মেৰে চহকী হ'ব সংস্কৃতিৰ পথাৰ সেই উদ্দেশ্য আগত ৰাখি অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰা ভাষা সংস্কৃতি গীত মাত আদিৰ শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ ঘটাই যুগ যুগান্তৰলৈ সংৰক্ষিত কৰাৰ মানসেৰে সকলো একত্ৰিত হৈ গঢ়ি তোলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এক অনন্য প্ৰয়াস এই সাংস্কৃতিক ঐক্য যাত্ৰা আহকচোন উচ্চ নিজ জাতি ধৰ্মৰ প্ৰাচীৰ ভাঙি আমি সকলো এই সাংস্কৃতিক ঐক্য যাত্ৰাৰ অংশীদাৰ হৈ অনুষ্ঠানটি সফল কৰি তোলোঁ এয়া আপোনালোকৰ সন্মুখত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত এনাজৰী বাজক দবা বাজক শংখ বাজক মৃদঙ্গ অসম উন্নতিৰ পথ জয় অসম জয় অসম জয় অসম ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই কালজয়ী গীতটিত উল্লেখ থকা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত প্ৰাকৃতিক সম্পদৰ চহকী আই অসমী নানা জাতি জনগোষ্ঠীৰ
বাৰেৰহণীয়া সাংস্কৃতিৰ সমন্বয়স্থলী। প্ৰাচীন অসমত সৃষ্টি হোৱা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই 4 জাতিৰ অন্তৰ্গত বৰ্তমান অসমত বাস কৰা মিচিং, বড়ো, ৰাভা, তিৱা, আহোম, চুতীয়া, কোচ, কলিতা, কাৰ্বি, গাৰো, নেপালী, উৰিয়া, গৰিয়ামৰীয়া, মৰাণ, মটক, ৰাজবংশী, শিখ, দেউৰী আদি প্ৰায় 200ৰো অধিক জাতি জনগোষ্ঠীৰ মিলনভূমি এই সুজলা সুফলা শস্য শ্যামলা অসম। ক্ষেত্ৰীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি কৰা বৰগীতৰ সুৰে সকলোৰে মনত আধ্যাত্মিকতাৰ ভাৱ জাগ্ৰত কৰে। গুৰু দুজনাৰ অমৰ সৃষ্টি এই বৰগীতসমূহে বৃহৎ অসমীয়া জাতিটোক বান্ধিলে একতাৰ দোলেৰে। শুনো শুনো ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা সনিধানা ৰাম নাম যম সমৰক সাজিয়ে ৰাম নাম যম সমৰক সাজিয়ে সমদলে কয়লি পয়ানা হাট প্ৰকট পটু কৌটি কৌটি কপি গিৰি গৰ গৰ পদ ঘাৱে ঠাট প্ৰকট পটু কৌটি কৌটি কপি গিৰি গৰ গৰ পদ ঘাৱে বাৰিধি বীৰ তৰি কৰে গুৰু তৰ গিৰি ধৰি ধৰি সমৰ প্ৰধাৱে। অসম লোক সংস্কৃতিত চহকী। লোকগীতসমূহ লোক সংস্কৃতিৰ দাপোন স্বৰূপ। অসমৰ লোকগীতৰ সুৰে সকলোৰে মন প্ৰাণ পুলকিত কৰে। আহকচোন এইবাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক লৈ ৰচিত এটি লোকগীত শুনো। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যা তীৰতে কানাই বহি আছে কানাই বহি আছে কলিয়া কানাই মাথাৰে মুকলি চুলি মাথাৰে মুকলি চুলি সিপাৰৰে পৰা ৰাধাই ডাকে দিয়ে রাধাই ডাকে দিয়ে কলিয়া কানাই মুখে পাৰে কৰা বুলি। লোকগীতসমূহৰ ভিতৰত গোৱালপৰীয়া লোকগীতত আছে এক স্বকীয় বৈশিষ্ট্য। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বাইদেউৰ সেই কালজয়ী গীতবোৰৰ জৰিয়তে তেখেত আমাৰ মাজত অমৰ হৈ ৰ'ব। সেয়েহে হস্তীৰ কন্যা ঘুঁৱৰী সমচৰে গাঁও। 12 মাসে 13 ফুল ফোটে 12 মাসে 13 ফুল ফোটে বছরে ফোটে হোলা সই না যায় যমুনার জলে বছরে ফোটে হোলা সই না যায় যমুনার জলে তোমরা না যাইও না যাইও না যাইও সই রে ওই না যমুনার জলে
সইরে ওই না যমুনার জলে যে ঘাটে ভরিব আরো জল যে ঘাটে ভরিব আরো জল সেই ঘাটে কানাইয়া সই না যায় যমুনার জলে সেই ঘাটে কানাইয়া সই না যায় যমুনার জলে তোমরা না যাইও না যাইও না যাইও সইরে ওই না যমুনার জলে তোমরা না যাইও না যাইও না যাইও সইরে ওই না যমুনার জলে অসমৰ কামৰূপীয়া লোকগীতৰ সুৰে অসমীয়া লোকগীতক এক সুকীয়া স্থান প্ৰদান কৰিছে। আহকচোন এইবাৰ এটি কামৰূপীয়া লোকগীতকেই শুনো। দিনে দিনে খসিয়া পরিবে রঙ্গিলা দলানের মাটি গোসাই যে কোন রঙে দিনে দিনে খসিয়া পরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙে বাঁধিছেন ঘর মিছা মিছায় দ্বন্দ্ব বাজে গোসাই জি কোন রঙে সত্ৰীয়া সাংস্কৃতিক প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৰিয়তে বিশ্ব দৰবাৰত পৰিচিত অসমৰ সাংস্কৃতিক জগতখনৰ ভূতাতৰা স্বৰূপ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতীপ্ৰসাদ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা আদি মহান ব্যক্তিৰ অৱদান চিৰযুগমীয়া। পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ কালজয়ী গীতবোৰে সকলোৰে মন স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ কৰে। সেই যে তেখেতে তাহানিতে গাইছিল নবলোটো সোণৰ মাটিৰ নবলোটো সোণৰ মাটিৰ সোণতকৈও যে চৰা এই মাটি এই মোৰ প্ৰজা ঠাই মাটিৰ নবলোটো সোণৰ মাটিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে খাটি খোৱা অসমীয়াৰ হকে উদান্ত কণ্ঠে গালে।
বৃহৎ অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি প্ৰগতিৰ দিশে আগুৱাই যাবৰ বাবে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচিলে তুৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তুৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ তুৰে মোৰে আলোকৰে যাত্ৰা সেউজীয়া জীৱনৰে জাগৃতি ছন্দ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আৰু কব সন্ত হাহে হাহে প্ৰচাৰিত অৰুণবাণী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ মুখৰিত দিশে দিশে অগণি গান মুখৰিত দিশে দিশে অগণি গান তুৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ বৰলুইতৰ দুয়ো পাৰে প্ৰাকৃতিক সৌন্দৰ্যৰে শুৱনি কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা অসম ৰাজ্যৰ কৃতি ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই গুণ এনেদৰে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোহাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা অৰুণাচল মিজোৰাম আৰু নাগালেণ্ড এই 7 ভনীক লৈ তাহানিতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে গোৱা সেই যে বিশেষ গীতটি আহকচোন এবাৰ শুনো
আমি সাতজনী লুইতৰ বালিতে উমলি আছিলো ৰ'দ কাছলিত বহি আয়ো মেঘে মেঘে সাবতিলে হাতীৰ সপোনবোৰ সৰাতিতে ভাঙি উঠে ঐক্যবদ্ধতাৰ সুৰ যিদিনা হলো নিজে থিয় দিব পৰা মেঘালয় নাম মোৰ সিদিনাৰ পৰা আয়ো অৰুণে ভুমুকি মাৰিলে অৰুণাই পাতিলে আচলাই অৰুণাই পাতিলে আচল অৰুণাচল বুলি নিজক চিনাকি দি তাইও বেলেগ হৈ গ'ল তাইও বেলেগ হৈ গ'ল মিজোৰাখলত ৰান্ধনি বিচাৰি কন্যাক বিচাৰিলে যান ঢোলে ডগৰে অসমীৰ পদূলিত জোঁৱাই দেখোন মিজোৰাম জোঁৱাই দেখোন মিজোৰাম আয়ো আহোম স্বৰ্গদেৱে পাতি ঘনিছিল হঠাৎ সভ্যতাৰ জাগৰণ উঠি জন্ম হ'ল নগালেণ্ড হঠাৎ সভ্যতাৰ জাগৰণ উঠি জন্ম হ'ল নগালেণ্ড চিত্ৰাংগদাই বোলে কুৰি কোটি কাঠ ধৰে ৰাজকীয় ক্ষমতাৰ কৃষ্টি ৰক্ষাৰ চেলু বিচাৰি সৃষ্টি হ'ল মণিপুৰ কৃষ্টি ৰক্ষাৰ চেলু বিচাৰি সৃষ্টি হ'ল মণিপুৰ মই বংগৰ সীমাত ঘৰ সাজিছো বতৰুৰ চামৰে মই বংগৰ সীমাত ঘৰ সাজিছো বতৰুৰ চামৰে ত্ৰিপুৰা নামেৰে ৰাইজে জানিব ত্ৰিপুৰা নামেৰে ৰাইজে জানিব পাহৰি নেযাবি মোক পাহৰি নেযাবি মোক উত্তৰ পূৰ্বাঞ্চলৰ এই সাত ভনীৰ সৈতে 1975 চনত সংযুক্ত হ'ল ছিকিম যেন সাত ভনীৰ মাজত এজন ভাই আংলং সিপুনৰ সুৰতি বৈষ্ণৱ যুগীয়া প্ৰীতিৰ এনাজুৰি মিচিং ভাই ভনী আমাৰ বুকুৰেতে
খোজা শকতি কৰিমেই চিৰদিনলৈ নিকে বিভেদ আনিব খোজা শকতি কৰিমেই চিৰদিনলৈ নিকে অসমীয়াৰ 7জনী যি মেঘালয় অৰুণাচল মিজোৰাম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা অসম আজি আনুভূতিক সমন্বয়েৰে সংযুক্ত পুনৰ কাৰ্বি আংলং বড়ো ৰাভা মিচিং মিলিলে অসমক যেনতা নাই এই মহামিলনৰ প্ৰতিজ্ঞা ভঙাৰ কতৰুৰ কলি জানাই মিলনৰ গীত গাই গাই 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 ধৰ্মৰ নিৰপেক্ষ দেশ ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম সঁচাকৈ যেন মহামিলনৰ তীৰ্থ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ আৰু পুৱামুক্কা তাৰে উৎকৃষ্ট নিদৰ্শন শংকৰ আজানৰ মিলনভূমি এই অসমতে আজান ফকীৰে ৰচিলে জিকিৰ সুৰীয়া সাহেব যায় আগতে ভকত যায় পাছতে হয় হয় শুনাই মোৰ পাৰতে ঘৰে আল্লাহ তুমি আল্লাহ সাহেব যদি ঘোড়া দড়িয়ার পূর্বারর বেলিয়া দুপর সাই দরিয়া হায় হায় সাহেব ঢুকাল বুলি উলাল আল্লাহ রহমত তুমি আল্লাহ সাহেব যদি ঘোড়া দরিয়ার অসমৰ চাহ পৃথিৱী বিখ্যাত সেউজীয়া চাহ গছৰ মাজে মাজে চিৰিজ গছৰ শাৰী জোনাক ৰাতি অথবা নিৰিবিলি গধূলি মাদলৰ তালে তালে জুমাইৰ নাচি নাচি মতলীয়া হয় আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল চাহ জনগোষ্ঠীৰ জুমাইৰ গীতত আছে এক সুকীয়া মাদকতা সেয়া হয়তো জুমাইৰ মিঠা সুৰত জাতি বৰ্ণ নিৰ্বিশেষে সকলো একাত্ম হয় এনেদৰে আখৰা বন্দনা কৰি সৰস্বতী মাইক বলি আখৰা বন্দনা কৰি সৰস্বতী মাইক বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰে লাগল ভাৰী এ আখড়া বন্দনা ব্রজ নারী মদনে ঝুমরে লাগল ভারী বলিব ব্রিটিশের কথা বলিলে যে লাগে ব্যথা কি বলিব ব্রিটিশের কথা বলিলে যে লাগে ব্যথা গো মজুরি চালান করিল আসামে
রেলে গাড়ি গো চলে ঘনে ঘনে মজদুর চালানে করিল আসামে রেলে গাড়ি গো চলে ঘনে ঘনে তাহানিতেই চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰা আহি অসমতে স্থায়ীভাৱে বসবাস কৰা গোৰ্খা ভাই ভনী সকলো বৃহৎ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ গোৰ্খা ভাই ভনীসকলৰ সুৰীয়া গীত মাত তথা ৰঙীন সাজপাৰ সকলোৰে মন প্ৰাণ আকৰ্ষিত কৰে আহকচোন আমি সকলোৰে এবাৰ এটি মন পৰখা নেপালী গীতৰ সুৰত সুৰ মিলাওঁ ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ ভাৰতৰ সংবিধানৰ নীতি হৰুগত কৰি সকলো জাতি জনগোষ্ঠী মিলি ভাৰতীয় ৰূপে বান্ধ খাই আছো ঐক্য আৰু সম্প্ৰীতিৰ দুলেৰে ঠিক সেইদৰে
1971 আগৰে পৰা বিধিগতভাৱে স্থায়ীভাৱে বসবাস কৰা সকলো জাতি জনগোষ্ঠী মিলি গঢ় লৈছে বৃহৎ অসমীয়া জাতি। বিভিন্ন বেশভূষা কলা কৃষ্টিৰ সমাহাৰ বৃহৎ অসমীয়া জাতিৰ ৰীতি নীতি পৰম্পৰা আদি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰখাৰ মানসেৰে বৰঘৰ সজাৰ লক্ষ্য আৰু উদ্দেশ্য লৈ বৰ্তমান সময়ত সমাজত সৃষ্টি হোৱা মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, হিংসা বিদ্বেষ, অন্যায় অবিচাৰ, কলা কৃষ্টিৰ ভেটি পাহৰি উটি ভাহি যোৱা কাৰ্যৰ বিপৰীতেই ভৱিষ্যত প্ৰজন্মক সৎ সংস্কৃতিবান কৰি কৰ্ম সংস্কৃতি যোগাই তুলি স্বদেশ আৰু স্বজাতিৰ হকে কাম কৰাৰ এক পৰিৱেশ গঢ়ি দিবৰ বাবে 2018 চনত শুভাকাংক্ষীসকলৰ নেতৃত্বত জন্ম হৈছিল এটি সংগঠন, যাৰ নাম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম নামে দিলে চিনাকি একতাৰ বৰঘৰ হাজি মামি, একতাৰ বৰঘৰ হাজি মামি। কৃষি শিল্পক্ৰিয়া লোককৃষ্টি ভাষা সংস্কৃতিৰে অসম চহকী, জাতি জনগোষ্ঠীৰ সমল পুতলি সযতনে সংৰক্ষণ কৰি ভেদাভেদৰ প্ৰাচীৰ ভাঙি একতাৰ বৰঘৰ হাজি মামি বৰ অসমৰ সপোন দিঠক হ'ব, আই মোৰ অসমী জিলিকি ৰ'ব, লক্ষ্য পথত ধীৰতাৰে আগুৱাম, ধৰাৰ বুকুত অসমী জিলিকা। আই অসমী আমাৰ জননী, ভাৰতীৰ কোমলী জী, আছে পাহাৰ ভৈয়াম নদ নদী, কাজিৰঙা মাজুলী, নানা জাতি আৰু জনগোষ্ঠী মহামিলন ভূমি, মহামিলন ভূমি, মহামিলন ভূমি, মহামিলন ভূমি, মহামিলন ভূমি।
অসমৰ ৰীতি নীতি পৰম্পৰা ভাষা সংস্কৃতি কলা কৃষ্টি সাজপাৰ অতি মোহনীয়া অসমৰ জাতীয় উৎসৱ বিহুৰ পৰা সত্ৰীয়া নৃত্যলৈকে প্ৰতিটোৰে আছে এক সুকীয়া বৈশিষ্ট্য বড়ো মিচিং তিৱা কাৰ্বি টাই দেউৰী আদি বিহুৰ সুৰে বিহু নামক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে আহকচোন এবাৰ ভিন্ন জাতি জনগোষ্ঠীৰ বিহুকে শুনো পৰ্বত খালি ফুল খা ফুল খা সৰ্গতে আহিছে আদৰু গৈ আহ ঐ সৰ্গতে আহিছে আদৰু গৈ আমি বিহু বলিয়া হুঁচৰি জুৰিছো ৰঙতে ৰাঙলী হৈ সমনীয়া আমি অসমীয়া বিহুতে বলিয়া বিহুতি অসমীৰ প্ৰাণে হৈ সমনীয়া হাতত তাৰে পাই লহেৰ দদাই মাৰৈ ধৰৈ বালি চৰাই হাতৰে চাপৰি ভৰি গিৰি পানী লৈ লৈ লহলীয়া লৈ লৈ লহলীয়া মূলাই মাজে মাজে লফাদালি ডালি সমাজত খুতুৰা এই মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থ কুশলে অসমৰ বিভিন্ন ঠাইত বসবাস কৰা মিচিং ভাই ভনীসকলৰ সাজপাৰ চাংগৰৰ নিৰ্মাণ শৈলী আৰু মিচিং গীত মাত তথা ঐনিতমৰ সুৰ অতি আকৰ্ষণীয়
gelangan tagai kangkol gelangan tagai oi নিজৰ গীত মাত নৃত্য ভাষাৰে সমৃদ্ধ বড়োসকলৰ প্ৰাচীন ধৰ্ম হৈছে বাথৌ ধৰ্ম বড়োসকলৰ সুন্দৰ সাজপাৰ কলা সংস্কৃতিত আছে এক সুকীয়া বৈশিষ্ট্য আহকচোন এবাৰ অতি জনপ্ৰিয় বড়ো গীতৰ সুৰত বিলীন হৈ যাওঁ অসমত বাস কৰা জনজাতিসমূহৰ ভিতৰত তিৱাসকলৰ ৰীতি নীতি পৰম্পৰা তথা গীতমাত অনন্য আহকচোন এবাৰ এটি তিৱা গীত উপভোগ কৰোঁ বছৰীয়া শাসনেৰে অসমত কীৰ্তি যুগমীয়া কৰা মূলতঃ টাই জাতিৰ লোক আহোমসকলৰ ৰীতি নীতি পৰম্পৰা আদি শোধিত হৈ আছে বুৰঞ্জীৰ পাতে পাতে টাই ভাষাৰ গীত মাতত আছে এক সুকীয়া বৈশিষ্ট্য এবাৰ তেন্তে এটি টাই ভাষাৰ গীতকে শুনো Sing mo sing fra
ai kê khen ai kê kham ai sang sing mo sing fra chau ca ơi 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 অসমত টাই আহোম জনগোষ্ঠীৰ উপৰিও টাই আইটন টাই তৰুং টাই ফাকে টাই খাময়াং এই চাৰিটাই জনগোষ্ঠীক মানটাই ভাষী বা মানটাই স্পিকিং বুলি কোৱা হয় এইসকল লোক টাই খামতি আৰু চিংফসকলৰ দৰে থেৰাবাদী বৌদ্ধ ধৰ্মাৱলম্বী লোক তেওঁলোকৰ ভাষা আৰু সাহিত্য গীত আৰু মাত পৰম্পৰা আচাৰ অনুষ্ঠান উৎসৱ সাজপাৰ খাদ্যাভ্যাস আদি ক্ষেত্ৰত এক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আছে বিশ্বৰ অন্যান্য টাই বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালন কৰাৰ দৰে অসমতো পালন কৰে টাই নৱবৰ্ষ তাৰে এটি গীত শুনো আহকচোন Ton turung pha kê khăm yang chữ hậu phấn tây hậu tí mừng ăn rằng ai ton turung pha kê khăm yang chữ hậu phấn tây hậu tí mừng ăn rằng na ngập chữ phấn trôi cần thong cần ni cần pi nong tăng lung pi happy ma সমগ্ৰ অসম জুৰি বিভিন্ন ঠাইত হিচৰিত হৈ থকা ৰাভা জনগোষ্ঠী লোকসকলৰ নিজস্ব ঐতিহ্য বিশ্বাস আখ্যান উপাখ্যান গীতমাত উৎসৱ পাৰ্বণ তথা কলা সংস্কৃতিৰে পৰিপুষ্ট Bari bari bari
সামাজিকভাৱে 4টা খেলত বিভক্ত হৈ থকা উজনি অসমৰ প্ৰায়বোৰ ঠাইত সিঁচৰিত হৈ থকা দেউৰীসকলৰ স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ এটা অন্যতম জনগোষ্ঠী। জামে ঐ অহজাৰ যায়াছি দয় মিডিয় এদিনি চালে যাজু নৈ যা লাখিয়া মেচুনা অহজাৰ যায়াছি দয় মিডিয় আৰে মজা নিমাহ নৈ যা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমৰ কলমবাজ বুলি আখ্যা দিয়া কাৰ্বিসকল মূলতঃ 5টা ফৈদত বিভক্ত হৈ আছে। ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম ভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। প্ৰাকৃতিকভাৱেও বিভিন্ন সম্পদত চহকী অসমত বিভিন্ন সম্পদৰ চহকী অসমত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ভিন্ন কলাকৃষ্টিৰ ভিন্নতাৰ মাজতো একতাৰ দোলেৰে বান্ধ খাই থকা বৃহৎ অসমীয়া জাতি যান্ত্ৰিকতাৰ কবলত পৰি ক্ৰমাৎ যেন অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে। সেয়েহে সকলো ভেদাভেদ পাহৰি আমি সকলো পুনৰ একত্ৰিত হৈ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ শান্তিৰ সমাজ গঢ়িবৰ বাবে ভাতৃত্বৰ এনাজৰীডাল দৃঢ় কৰাৰ সময় সমাগত। অসমীয়া মহাজাতিটোক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য লৈ আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম আগবাঢ়ি আহিছোঁ বৰ অসম গঢ়াৰ সপোন লৈ। আহক আমি সকলোৱে ভাতৃত্বৰ দোলেৰে বান্ধ খাই সমচৰে গাওঁ
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সাংস্কৃতিক ঐক্যযাত্ৰাৰ বাবে সকলো জনগোষ্ঠীৰ হৈ মাত্ৰ কেইটামান জনগোষ্ঠীৰ সংগীত অন্তৰ্ভুক্ত কৰি প্ৰস্তুত কৰা এই এনাজৰী সংগীতালক্ষ্যখনিত হৈ যোৱা ভুল ত্ৰুটিসমূহৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। সংগীতালক্ষ্যখনিৰ লিখক প্ৰীতিৰঞ্জন বৰুৱা, পৰিচালক আৰু সামগ্ৰিক ব্যৱস্থাপক চামিয়া শ্যাম, সংগীত মনদীপ মাজুলী, সংলাপ আৰু বাণীবন্ধন কৰা সংগীত শিল্পীসকল যথাক্ৰমে চামিয়া শ্যাম, অনামিকা ভৰালী মজুমদাৰ, বন সংগীতা বৰা, পঞ্চানন দুৱাৰা আৰু সুদক্ষিণা বৰা। শেষত সংগীতালক্ষ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা দিহা পৰামৰ্শ দিয়াৰ বাবে সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। জয়তু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম।